প্ৰথমে সকলোকে নমস্কাৰ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, ইউটিউবৰে হওক বা লগতে ফেচবুকৰে হওক টেকনিকেল কিছুমান প্ৰব্লেম হৈ থাকে আৰু মই কেনেকৈ ঠিক কৰোঁ আজি আপোনালোকক অকণমান জনাব বিচাৰিছোঁ। এতিয়া মই আহি আছোঁ আমাৰ গোলাঘাট টাউনলৈ। যিহেতু কিছুমান কাম আমাৰ ল'ৰাটো কৰে, কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছে, সেইবাবে মই তাক ডিষ্টাৰ্ব দিব নিবিচাৰি মাজে মাজে এটা ল'ৰা ওচৰলৈ আহি থাকোঁ। আমাৰ গোলাঘাট টাউনতে আছে, হয়তো বহুতে চিনি পায়। বহুত সৰু ল'ৰা, কিন্তু সি বহুত কিবাকিবি জানে। বৰ্তমান সি পঢ়িও আছে বাৰু। যি কি নহওক, এইফালেদি এতিয়া মই টমটমত গৈ আছোঁ আৰু মোৰ মোবাইলটো তাক দিব লাগিব। সি চাই দিব কি প্ৰব্লেম আছে, সকলোখিনি ঠিক কৰিব। এইফালে চাওক, দেখুৱাই দিছোঁ। বেছিকৈ ভিডিঅ' নকৰোঁ, যিহেতু সি কেমেৰা সন্মুখত তেনেধৰণে নোলায়। এইফালেদি সোমাই গৈ থাকিলেই সেই ল'ৰাটো ঘৰ পায়গৈ। অকণমানে সোমাব লাগে, কিবা টেম্পু নামঘৰ নে কি তেনেধৰণে ক'লেই চিনি পায়। যি কি নহওক, মই পাছৰ ব্লগত গৈ আছোঁ। এতিয়া ল'ৰাটোৱে মোৰ মোবাইলটো চালে, সৰু সুৰা দুটামান প্ৰব্লেম আছিলে, ঠিক কৰি দিলে। ঠিক কৰি দিয়াৰ পাছত এখনি হোটেললৈ আহিছোঁ। আমাৰ গোলাঘাটবাসীক সুধিছোঁ এই হোটেলখনৰ নাম কি বাৰু জানেনে? নিজৰ হোটেলত বনাই ৰাইজক খুৱাই আমনি লাগিছে, সেইবাবে আজি বেলেগৰ হোটেলত খাবলৈ আহিছোঁ। যিহেতু আমাৰ গোলাঘাট টাউনতে বহুত ধুনীয়া ধুনীয়া হোটেল আছে। এতিয়া বহিলোঁ। এইফালে এতিয়া আমাৰ ছোৱালীয়ে মেনু চোৱাত আৰম্ভ কৰি দিছে। কি খাব এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱাই নাই। কি খাম আপোনালোকক দেখুৱাম। লগতে মোবাইলৰ বা ফেচবুকৰ কিবা প্ৰব্লেম হ'লে আপোনালোকে মোক ফোন কৰিব পাৰিব। মোৰ নাম্বাৰটো ইতিমধ্যে মই মোৰ চেনেলত দিয়া আছে, সকলোৱে চাব। আৰু লগতে ডিছকাছ চলি আছে এতিয়া আমি কি খাম। এইফালে মোৰ দোকানত থকা সুমিতাক চিনি পাইছে। সুমিতা ছোৱালীজনী আহিছে, বিকশিতা। যেই নহওক ডিছকাছ চলি আছে দেই। কি খাম এতিয়া আমাৰ 5টা ভিতৰত ডিছকাছ হৈ আছে। এইফালে মেনু চাই আছে আমাৰ হেডমাষ্টৰনীয়ে। যেই নহওক আমি খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই। ৰুটি আহি গ'ল, ঢেকীয়া ভাজিৰ লগত। হোটেলখন বজাৰৰ মাজতে আছে। নামটো কি আপোনালোকে জনাব। আৰু মই এতিয়া কৈ নিদিওঁ, আমাৰ গোলাঘাটবাসীয়ে নামটো জনাই দিব কমেণ্টৰ থ্ৰুৱেদি। আৰাম কৰিব, আমাৰ সকলোৱে গম পাব। পৰিৱেশটো ভাল। ইয়াতে খাই বৈ অকণমান বহিবলৈ এখন ধুনীয়া চুপাৰ আছে। এইফালে মালিকজন বহি আছে, হোটেলৰ যিজন অনাৰ তেওঁ বহি আছে। এইফালে সকলোৱে কামে কামে ব্যস্ত। বহুত আহল বহল, কিন্তু ঠাণ্ডা দেই। যিমান গৰমত গ'লেও ইয়াত ওপৰত উঠি যাবলৈ অকণমান দিগদাৰ হয় শকত মানুহৰ। যিয়ে নহওক, এতিয়া মোৰ ৰুটি আহি গ'ল, খাই আছোঁ বৰাবৰ। লগত চাহ একাপ। ঢেকীয়া ভাজি নহয়, আচলতে দাংবডি ভাজিৰ লগত ৰুটি দিছে, লগতে নৰসিংহ চাটনি। চাহকাপ কিন্তু বহুত ধুনীয়া, পাউদাৰ গাখীৰ মিশ্ৰণ কৰিছে। যিহেতু মই হোটেলৰ মালিকনী হয়, মই সকলোখিনি জানোৱেই। যিয়ে নহওক, এইফালে আকৌ আমাৰ ইহঁতৰ খাবলৈ মন গ'ল আলু পৰঠা। আলু পৰঠা আহি গ'ল, তিনিজনী আলু পৰঠা খাইছে। মই যিহেতু বহুত হাতীজান মানুহ, মই আলু পৰঠা খালে মোৰ লাভ নহ'ব। যিহেতু আজি মই 6 মাহমান হ'ল ডাইটিঙতে আছোঁ, কম পৰিমাণে খাওঁ আৰু। ইতিমধ্যে মই খাই পেলাই হৈ গ'ল। যিহেতু মই পালোৱান মানুহ, ক্ষীণবিলাকে ইয়াক খাই আছে দেই। আপোনালোকে কথাটো বুজি পালে নাই? মই খাইছোঁ শুকান ৰুটি, সিহঁতি খাইছে আলু পৰঠা। ঠিক আছে, চাই থাকক। পিছে আকৌ আমাৰ মানুহজনে 200 গ্ৰামমান ছাগলী পেটু গোটাই থৈছে। প্ৰথমতে চাফ চিকুণ কৰিয়ে থৈছে। মই অকণমান সময় বইল কৰি লওঁ বুলি ভাবিছোঁ। লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ 200 গ্ৰাম ছাগলী পেটু মইনো কেনেধৰণে বনাম। বেছি মছলা ব্যৱহাৰ নকৰি কেনেধৰণে টেষ্টিকৈ বনাব পাৰি আপোনালোকক দেখুৱাম। প্ৰথমতে বইল কৰি ল'লোঁ, তাৰপিছতে কেৰাহী পাতি দিছোঁ। একেটা কেৰাহীয়ে দেই, পাতি দিছোঁ। অলপ তেল দি দিছোঁ। বহুত তেল দিব নালাগে, কাৰণ 200 গ্ৰামহে মাংস। তেল অকণমান বেছিয়ে হোৱা যেন লাগিছে। ডাঙৰ 2টা পিঁয়াজ কাটি দিছোঁ। পিঁয়াজ বেছিকৈ কিয় দিছোঁ সেয়া অলপ পাছতে কৈ আছোঁ, আপোনালোকে চাই থাকক। লগতে নৰসিংহ পাত কেইখিলামান দি দিছোঁ। নৰসিংহ পাত আমাৰ শৰীৰৰ বাবে বহুতেই লাভদায়ক, সেয়েহে খাব পাৰিলে ভাল। লগে লগে আদা আৰু নহৰু পিচি পেলাই দি দিছোঁ পিঁয়াজৰ লগতে। আনকালে মই নিদিওঁ, আজি কিন্তু ছাগলী মাংস পেটু বনাইছোঁ যে সেইবাবে দিছোঁ দেই। ছাগলী পেটু বনাইছোঁ বাবে। যেই নহওক, আদা নহৰু পিঁয়াজ আৰু লগতে জলকীয়া এটা ফালি দিব লাগিব। জলকীয়া বৰ বেছিও দিব নোৱাৰে, যিহেতু বহুত গৰম।
নিমখ আৰু হালধি সোৱাদ অনুসৰি দি দিছোঁ। এয়া খুব ধুনীয়াকৈ মছলাখিনি আগতীয়াকৈ বনাই লৈছোঁ, যিহেতু ছাগলী মাংস পেটুখিনি মই ধুনীয়াকৈ মানে বইল কৰি লৈছোঁ, সেইবাবে এতিয়া লাহেকৈ পেটুখিনি যোগ কৰি এয়া চাওক প্ৰায় খাবলৈ হৈছে। পিঁয়াজ আৰু আদা নহৰু বেছিকৈ দিয়া অৰ্থ এইটো চাওক 6টা মানুহলৈ ভাগ কৰিব লাগিব, সেইবাবে অলপ বেছিকৈ দিছোঁ। 200 গ্ৰাম ছাগলী মাংসৰ পেটু বইল কৰি পেলাই থাকিলেগৈ 150 গ্ৰাম মানে থাকিলে। যেই নহওক অকণমানি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই, শুভৰাত্ৰি।